Kalau noris serius mereka lah arahan abang sana jadi si berapa je kesana itu mana macam itu. Bagaimana jadi itu ke west kerja rumah macam dia kerja rumah dan cintong konsistensi apa cintong masalah itu. Non ini jaga dua bang lebih pun mah bukan itu. Akhirnya atau sistemnya thang aja tang jubat apurom kunci alun alam dora berpesan si do sinon jadi gitu ke lagi mafera itu loh masih dan Orkam tadi pada kereta berang isi kereta nggak pasang aja megan kemudian kon. Ram itu misalnya langdam ulang teh karya kereta atau misalnya isi congkan macam cemangkan lah pasang situ. Ram itu nggak ada bang ke isi atipi kan bang ke bagon koran bang soa. Amai si bipa bang bang ke kita langdam ulang teh ram itu misalnya dan kiku kecari pasang lanjutan si bipa bang. Masih kita tang ni krep ni pai krep po dan pinihan tapi jalan kenapa sih jadi sinon banget kalau itu kan khusus si asal ada yang make people mampu teman apa bang kondisi sih itu abang putih sampai kita hebat alamat itu rep jadi ini aku masih belum tidak pernah teman dalam ঠিক আছে ধন্যবাদ এনি হিলছ টুডে পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ উমলাফেৰ চিন্থং সমষ্টি উমলাফেৰত আয়োজন হৈ থকা এই প্ৰগ্ৰামটো হৈছে নভা দেৱী মহাপুৰাণ হয় 9 দিনৰ কাৰ্যসূচীৰে এই প্ৰগ্ৰামটো আৰম্ভ কৰিছে যোৱা 17 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 25 ফেব্ৰুৱাৰী অহাকালি ইয়াত সমাপন কৰিব তো ইয়াৰ উদ্দেশ্য এটা ধৰ্মৰ প্ৰচাৰ হিন্দু সনাতন ধৰ্মৰ যেহেতু এনেকৈ হৈ থাকে কণ্টিনিউছলি কিন্তু ভাৰতবৰ্ষত হিন্দু সনাতন ধৰ্মৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে গুৰু পণ্ডিতসকলে নিজৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত এটা প্ৰগ্ৰাম তেনেকৈ আয়োজন কৰি থাকে সেই গতিকে আমাৰ ইয়াত নতুনকৈ নিৰ্মাণ হোৱা মন্দিৰ নৱদুৰ্গা মন্দিৰ এটা নিৰ্মাণ হৈছে গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পৰিশ্ৰমৰ পইচা দি সকলোৱে 5 টকা 10 টকা 500 1000 5000 1 লাখলৈকে টকা ডনেশ্যন কৰি মন্দিৰটো খাৰা কৰা হ'ল ইয়াতে মন্দিৰ নিৰ্মাণ কৰা হৈছে মন্দিৰ নিৰ্মাণ কৰাৰ পাছত ইয়াত প্ৰাণ প্ৰতিষ্ঠা এটা ব্যৱস্থা থাকে তো পৰহি দিনাখন প্ৰাণ প্ৰতিষ্ঠা ইয়াত মন্দিৰ হৈ গ'ল নৱদুৰ্গা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গ'ল এই প্ৰাণ প্ৰতিষ্ঠাৰ সংগতি ৰাখি এই পুৰাণ যিটো পুৰাণ বুলি কয় মহাপুৰাণৰ আয়োজনা কৰা হৈছিলে তো আজি অষ্টম দিনাখন কৰিছে আজি তো অহাকালিলৈ ইয়াৰ সমাপন সেই প্ৰগ্ৰামৰ কাৰণে মানে কমিটি হৈ পেলাই অল অভাৰ কাৰ্বি আংলং সকলোকে শ্ৰীৰাম ডাঙৰীয়াটো দিয়া হৈছিলে লোকেল এম চি থ্ৰু অভিজিত ছাৰৰ যদি আমি থকা হৈছিলে আৰু লগতে এম এল এ ছাৰ হওক বা আমাৰ যিসকল এম এ চি প্ৰতিটো কনষ্টিটুৱেঞ্চিতে ক'ব পৰা যায় প্ৰায় সকলোখিনিকে সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছিলে প্ৰত্যেকজনকে নিমন্ত্ৰণ দিয়া হৈছিলে প্ৰত্যেক জেগাত বা প্ৰতিটো বছৰে পাতা কথা নহয় মন্দিৰটো নিৰ্মাণ কৰা হ'ল মন্দিৰটো নিৰ্মাণ কৰাৰ পাছত তাৰ প্ৰাণ প্ৰতিষ্ঠা বুলি এটা মন্দিৰত যেতিয়া মূৰ্তি এটা ৰখা হয় এটা প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে এই প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সংগতি ৰাখি এটা মহাপুৰাণৰ আয়োজন কৰা হৈছিলে